সকলোকে নমস্কাৰ জনাইছোঁ। মই অন্য এটা মিনি ভ্লগ লৈ আপোনালোকেতো জানেই মই নগাঁও আহি পাই গ'লোহি। কালি সন্ধিয়া আহি পালোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। এয়া ৰাতিপুৱা আকৌ 5টা বজাত অকণমান শুই উঠি পেলাই বোলো ব'লা খোজকাঢ়িও আহোঁ আৰু পথাৰখনো অকণমান চাই আহোঁ, যিহেতু পথাৰখন আমাৰ ঘৰৰ পিছফালেই। এয়া পথাৰখন দেখিছেনে, সেউজীয়া একে ধাননিৰে ভৰি আছে। মই আৰু আমাৰ দেউৰৰ ৱাইফ পূৰবী আৰু মোৰ বেটী আৰু ওচৰৰ খুৰী এগৰাকীৰ লগত ওলাই আহিলোঁ পথাৰলৈ বুলি। সময় হৈছিলে 5টা বজাত। ইমান যে কুঁৱলী পৰিছে। এয়া দেউৰ আকৌ শ্বিলঙৰ পৰা আহিছে, সি শ্বিলঙত থাকে পূজা বুলি আমি অহাতে সিও আহি গ'ল। তাকে এয়া ওচৰৰে খুৰী দেই, গোটেইখিনিয়ে তাকে ফটো আমি কৰি আছিলোঁ। এইখন পথাৰত খুৰীয়ে মোক জোকাই আছিলে, এইখন পথাৰতে খেলি কৰি ডাঙৰ হ'লি, আজি আকৌ বোৱাৰীও হ'লি। বোলো হয় দিয়ক, কথাবোৰ মনত পৰিলে খুব হাঁহি উঠে। কিমান যে খেলিছিলোঁ, কিমান যে বদমাছ কৰিছিলোঁ, ইয়াত যে কিমান দৌৰি ঢাপৰি কি কৰা নাছিলোঁ, সকলোখিনি আজি একদম মনত পৰি মানে নিজকে নষ্টালজিক হৈ পৰিছোঁ। বহুত ভাল লাগে ন এনেকুৱাবোৰ মনত পৰিলে। সকলোৰে হয় চাগে মোৰ নিচিনাকৈ। পথাৰখন তাকে দেখাই আছোঁ আপোনালোকক, ইমান ধুনীয়াকৈ সেউজীয়া হৈছে, মোৰ একে ব্লাউজৰ লগত মিলি গৈছে। তাৰপৰা পথাৰৰ পৰা আহি একে চিধা ঘৰ পালোহি। এয়া আকৌ আমাৰ ঘৰৰ চোতালতে গোঁসাই ঘৰ, কৃষ্ণ প্ৰভু সেৱা এটা জনাই ল'লোঁ। এয়া ঘৰলৈ বুলি সোমাই গৈছোঁ। মোৰ ডাঙৰ ভতিজাটো এইবাৰ ক্লাছ 10ত, সি হাফ ইয়াৰলি এক্সাম হৈছে, তাৰ আজি এক্সাম আছে এডভান্স মেথমেটিক্স। সি পঢ়া টেবুলৰ পৰা উঠি আহি একে বিচনা পালেহি। তাক কৈছোঁ ভালকৈ পঢ়া দেই, পঢ়াত ভালেই বাৰু, সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব দেই, যিহেতু সি মেট্ৰিক দিব। এয়া আমাৰ টিকলাটো, এইটো মোৰ সৰু ভতিজা, সি একদম বহা দুষ্ট। তাক বোলো অকণ ভিডিঅ'ত উঠাওঁ আহা, সি নাই নুঠে। সি এয়া আমাক খুৰা শহুৰৰ ঘৰ, মানে মোৰ মিষ্টাৰৰ খুৰাকৰ ঘৰ, তালৈ সি দৌৰিছে। তাৰ আকৌ আজি জিদ, বোলে আজি মই স্কুললৈ খুৰীৰ লগতহে যাম। বোলো ঠিক আছে ব'লা। এয়া সকলোৰে চিনাকি পুৰণি নামত আছে শংকৰদেৱ বিদ্যানিকেতন, খুব নাম থকা স্কুল। তাক স্কুললৈ থ'বলৈ আহি বোলো অকণমান ভিডিঅ' ক্লিপ এটা লওঁ। তাক ক'লোঁ তুমি অকণমান বাই বাই দিয়া। নাই, সি বাই বাই নিদিয়ে। মোৰ লাজ লাগে দেই খুৰী, মোৰ ছাৰে দেখিব, বাইদেৱে দেখিব, সি মোক এনেকৈ কৈ আছিলে মানে। এয়া মোৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে জনাব দেই।